আহক আজি আমি শিৱসাগৰৰ আমাৰ সতীৰ্থ সাংবাদিক পতনু বৰাই এটা বিশেষ আলোচনা লৈ আমাৰ মাজলৈ আহিছে। তেওঁ বিশেষভাৱে কিছু পুৰুষৰ সৈতে কথা পাতিছিল এটা বিষয়ক লৈ। কি পাতিছিল চাওঁ আহক, কিমান যে কথা, কিমান যে ঘটনা। এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত। বৰ্তমান দেখা গৈছে যে কালাৰ, ষ্টাৰ প্লাছ, GTV দৰে চেনেলসমূহত প্ৰচাৰিত ধাৰাবাহিকসমূহে গ্ৰাস কৰিছে অসমৰ গৰিষ্ঠ সংখ্যক মহিলাক। এই চেনেলসমূহত প্ৰচাৰিত সস্তীয়া মনোৰঞ্জনৰ ধাৰাবাহিকসমূহে গ্ৰাস কৰিছে তেওঁলোকক। ঘৰ আৰু সমাজৰ গুৰুত্বপূৰ্ণ কাম কাজকো কাটি কৰি দিনে নিশাই মহিলাসকলে ব্যস্ত থাকে সস্তীয়া মনোৰঞ্জনত। এই নিচাত দিনটোৰ ব্যস্ততাৰ মাজত স্বামীসকলে চাব নাপায় নিজৰ পচন্দৰ টিভি চেনেল, চাব নাপায় দেশৰ খবৰ দিয়া নিউজ চেনেল, কিয়নো ৰিম'ট কণ্ট্ৰলটো থাকে তেওঁলোকৰ পত্নীৰ হাতত। এনে ভুক্তভোগী কেইগৰাকীমান স্বামী আমাৰ মাজত আছে। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম। আমি যথেষ্ট ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। ঘৰৰ যিটো মহিলাসকলৰ যিটো অত্যাচাৰ বুলিয়ে কৈছোঁ আমি, টিভিটোৰ সন্মুখত থিয় হোৱাৰ মাত্ৰকে বা অকণমান আজৰি পৰত অকণমান বহাৰ লগে লগে আমি টিভিটোত যদি নিউজ লাইভৰ হওক বা বেলেগ চেনেলবিলাকৰ বাতৰি চাবলৈ বিচাৰোঁ, আমি সংবাদ জগতৰ লগত জড়িত হৈ পেলাই দেশৰ খবৰবিলাক ল'বলৈ বিচাৰোঁ, এতিয়া কোনো পধ্যে সম্ভৱ হৈ নুঠে। এইটো ঠিক যে মহিলাসকলে মনোৰঞ্জনৰ যিটো চেনেল, যিকেইটা চেনেলত তেওঁলোকে টিভি চিৰিয়েলবিলাক চায়, তো সেইখিনি তেওঁলোকে চোৱাৰ পিছতো যেতিয়া স্বামীসকল ঘৰলৈ যায়, তেওঁলোকৰ নিজৰ পচন্দৰ পৰা বঞ্চিত হ'ব নালাগে। ইয়াৰ বিৰুদ্ধে যদি মই কথা ক'বলৈ যাওঁ, হয়তো চাহ ভাতৰ যোগানটো মোৰ অলপ ব্যাঘাত ঘটিব। কথাটো সঁচা, ঘৰত তিৰোতাসকল বিশেষকৈ মানে পত্নীসকলে তেওঁলোকে তাৰমানে আজিকালি এই যে GTV, কালাৰ, ষ্টাৰ প্লাছৰ যিখিনি মানে ফেমিলি ড্ৰামা বুলিতো ক'ব নোৱাৰি এইখিনি, কাৰণ এগৰাকী মাইকী মানুহক তিনিজনৰ লগত বিয়া হৈছে, তেনেকৈ এটা মতামত তিনিজনৰ বিয়া হৈছে। সেইবোৰ পক্ষে এটা মৰেল ভেলু আছে বুলি নাভাবোঁ, কিন্তু তেনেকুৱা চাই কি চাই ৰখ পাই নাজানো। কিন্তু আমি যদি তাত যদি কিবা এটা যদি তেল বদলি কৰিবলৈ যাওঁ তেতিয়াহ'লে হুলস্থুলতা লাগি যায়। সিদিনাখন মই হঠাৎ ঘৰত গৈ সোমাই মই এটা ভাজিৰ মানে গুণ পালোঁ। গৈ দেখা পাইছোঁ যে মানে পৰিবাৰ বহি আছে টিভি সন্মুখত। মোৰ ইফালে ভোক লাগিছে, মই বিচাৰিছোঁ যে মোক চাহ অকণমান লাগে, মোক ভাত কেইটামান লাগে। কিন্তু কথাটো হৈছে কি, তেওঁলোকে এনেকৈ আজিকালি ব্যস্ত হৈ পৰে টিভিত। কামৰ সময়ত, ব্যস্ততাৰ সময়ৰ মাজতো তেওঁলোকে ষ্টাৰ প্লাছ আৰু তেওঁলোকে GTV সন্মুখত বহি থাকে। কথাটো সঁচা, কিন্তু খুৰুচাকৈ মুকলিকৈ ক'বলৈ অকণ ভয়, কাৰণ ইয়াৰ পৰা উভতি যোৱাৰ পিছত গধূলি হয়তো ঘৰত গৈ লংকাকাণ্ড হ'বগৈ পাৰে। তথাপিতো আমি এটা হয়তো বিচাৰোঁ যে আমি যেতিয়া ঘৰলৈ যাওঁ, আমি দেশ বিদেশৰ বাতৰিৰ লগতে থলুৱা সংস্কৃতি এনেকুৱা ধৰণৰ নিউজত অহা বা অন্যান্য চেনেলসমূহ, এই আমাৰ অসমৰ যিকেইটা চেনেল, এই চেনেলকেইটা চোৱাটো আমি বিচাৰোঁ। কিন্তু আমি দেখোঁ যে প্ৰায়ে বিদেশী বুলি ঠিক ক'ব নোৱাৰি, তথাপি আমাৰ যিটো হিন্দী চেনেলসমূহক লৈ আমাৰ ঘৰুৱা যিসকল গৃহিণীসকল ব্যস্ত থাকে, তাৰ মাজত আমাৰ পতিসকলেও যাতে আমাৰ থলুৱা বা বাতৰিৰ লগতে বিদেশৰ বা বাতৰিও আমি চাবলৈ পাওঁ, সেইটো হোৱাটোকে আমি কামনা কৰোঁ। হয়, এয়া আছিল ভুক্তভোগী পতিসকলৰ মন্তব্য। তেওঁলোক বিচাৰিছে তেওঁলোকৰ মহিলাসকলে, পত্নীসকলে থলুৱা সংস্কৃতিৰ চেনেলসমূহ চাওক, থলুৱা সংস্কৃতিক আদৰি লওক, আৰু তেতিয়াহে সমাজৰ উন্নতি হ'ব, সন্তানৰ উন্নতি হ'ব। উত্তৰ